বাঘৰ আগতেল খোৱা ছাগলী ক'ত যে উঠা গৈছে। নমস্কাৰ, ভালে আছে নিশ্চয় আপোনালোকে। গুড মৰ্ণিং ফ্ৰম ঠাণ্ডা ঠাণ্ডা কুলু কুলু বতৰ। আজি যিহেতু বৰষুণ একদম মানে কি বিভৎস এটা অৱস্থা হৈছে, আপোনালোকে যদি দেখা আপোনালোকে হাঁহিব নে কান্দিব ধৰিবই নোৱাৰিব। মানে বাৰাণ্ডাখন হোৱা নাই কাৰণে এইফালে পানী সোমাই খিৰিকীখনত দিব আছে, সেইকাৰণে এইখন দি থৈ দিছোঁ। ইয়াতে আছিলে ছাগলী বন্ধা, গোটেই আমৰ ফুল ভৰি শেষ। পানীৰ যোগাৰ, ইয়াতে পানী চাৰিওফালে কেৱল পানীয়ে পানী। এইখন ফেন দি থৈ দিয়া হৈছে। তাৰমানে কি হয়, এইফালে এনেকৈ চাদৰ পৰা পানীটো এনেকৈ উলটি আহি পেলাই এই ইয়াত পৰে। ভাইসকল, এই বৰষুণ অলপ আহিছে, এতিয়া ছাগলীৰ কাৰণে কলপাত কাটিব আহিছোঁ। এই কলপাত ৰাস্তা প্ৰভু। এই কচু খাই কোনে কোনে ভাল পায়? মই কিন্তু বিৰাট ভাল পাওঁ দেই। দি দিলোঁ এইখিনি। ছাগলী বন্ধা ঠাই দেখিছেনে নাই? এই চাদৰ ওপৰত বান্ধিছোঁ। সেইপিনে কাপোৰ মেলি দিয়া আছে, কিবা কৰি দিয়া আছে। এতিয়া এইজনীক নাচাই গৈ একেবাৰে এইফালেৰে খালেহে খোৱা। সেইজনীতে গা পা ধুই পেলাই আহি পালোঁ। এইপিনে মন্দিৰত চাকি দিয়াও শেষ। এইপিনে আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল। কি বাঘৰ আগতেল খাওঁ ছাগলীৰে, বাপৰে বাপ। বাঘৰ আগতেল খোৱা ছাগলী ক'ত যে উঠা গৈছে। মানে কথাটো এনেকুৱা, ৰাতি ভাত নাখাওঁ, খোৱা নাযায় আৰু কেতিয়াবা। তাতে আৰু বৰষুণ বতৰ হয় কাৰণে মানে মাংস আনিব কৈছিল, কিন্তু মাংসটো অনা নহ'ল। যাৰ কাৰণে মানে একদম মুখ ফুলাই দুয়োগৰাকীয়ে, মা আৰু ভণ্টীয়ে, তেওঁলোকে শুই আছে। মই অকলে অকলে কি খাম, সেইকাৰণে চাহ একাপ খাই পেলাই এতিয়া শুই আছোঁ। দিয়ক, গুড নাইট।